নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু সৰস্বতী পূজা সেইবাবে মই গৈ আছোঁ আমাৰ মহাবিদ্যালয়ত সৰস্বতী পূজালৈ গৈ আছোঁ। আৰু বলক মহাবিদ্যালয়ত কেনেকুৱা পৰিৱেশ হৈছে মই আপোনালোকক একেবাৰে গৈ পিনি মই মহাবিদ্যালয়ত দেখাই আছোঁ। এতিয়া আমি কলেজৰ ওচৰত পাইছোঁহি, কলেজৰ গেটৰ ওচৰত পাইছোঁহি। এতিয়া মোৰ লগৰটোৱে চাকি কিনিব গৈছে সৰস্বতী মা ওচৰত জ্বলাবৰ কাৰণে। এই চাকি কিনি আহক, তাৰপাছত একেবাৰে মই কলেজত দেখাই আছোঁ। আমি চাকি লৈ হ'লোঁ, আমি এতিয়া কলেজলৈ গৈ আছোঁ। আমি কলেজ পাইছোঁহি আৰু আমি গেটৰ ওচৰত পাইছোঁহি। গেটখন ক্ৰচিং কৰিছোঁ আৰু এয়া আমাৰ গেটৰ এইবিলাক সৰস্বতী বেনাৰ বনাই থোৱা আছে। আৰু আমি এতিয়া পাইছোঁহি, এইখন আমাৰ মেইন গেটখন, য'ত আমি কলেজলৈ আজি সোমাই যাওঁ। এতিয়া আমি সদায় ফাৰ্ষ্ট ডে আহোঁ নেকি, আৰু কোনো আহিলে মই একচুৱেলি পূজাৰীও আহিলে, মোক আজি পূজাত পঢ়িবৰ কাৰণে মোক কৈছিলে। খালি এতিয়া জানো কি হয়, বলক চাহত দেখাই আছে। আমি গৈ পেলাই এতিয়া কি অৱস্থা হৈ আছে তাত, কেনেকৈ এয়া আমাৰ পূজাৰ স্থান। গাড়ী বনাই থ'ব লাগিব, গাড়ী পিন্ধি থ'ব লাগিব। এতিয়া আমি পালোহি কলেজত। এতিয়া কলেজত পালোহি। এয়া চব ডেক'ৰেশ্যন কামত লাগি আছে। সোমাব পাৰিম নাপাৰিম চাগে ন। এয়া আমাৰ বাইদেউকেইজনী, হাই এগৰাকী হাই কৰি দিয়া আকৌ। এয়া চেনেলখিনি যাব নোৱাৰি চাগে ন, দুটা ৰ'ব দেই, মই আপোনালোকক দেখাইছোঁ অকণমান। মই এক ছেকেণ্ড ৰ'ব। আমাৰ দেৱী মা তাত য'ত ৰাখিব লাগে তাত স্থাপন কৰিলে। তাৰপৰা এতিয়া আমাৰ দেউৰে নিজৰ কামবিলাক কৰি আছে। তাৰপাছতে সকলোৱে নিজৰ কামত ব্যস্ত হৈছে। এইজনে ফুটালে বেলুন এটা, বেলুন চেলুন একদম লগাই একদম কৈছে নহয়। এয়া পাছত এতিয়া এটা ৰূপ, কিন্তু পাছত এটা ৰূপ, হয় নাই? এতিয়া এটা ৰূপ, কিন্তু পাছত এটা ৰূপ, পাছত একদম সৰস্বতী কৈছিলে। এতিয়া কুতলা, পাছত সৰস্বতী মা একেবাৰে ৰ'ব দেই, দেখাইছোঁ অলপ মই ভিডিঅ' কৰিবলৈ পাইছোঁ। আৰু গোটেইবোৰ সকলোবিলাক নিজৰ হেৰিয়াত আছে। ফাইনেলি মোৰ লুক ৰেডি, লুকটো ৰেডি। এতিয়া এয়া মোৰ এয়া গান লগাই আছে চবে। মই এতিয়া আহিছোঁ মন্দিৰলৈ। অ' বকুল, দেৱে চাকি জ্বলাই আছে, কাটি আছে, সকলোৱে কাটি মেলি ৰেডি আছে একেবাৰে। জাষ্ট মই অকণ পাছত দেখাইছোঁ। ইমান ব্যস্ততাৰ মাজতে মই আপোনালোকলৈ ভিডিঅ'টো কৰি আছোঁ বা আপোনালোকক দেখাবৰ কাৰণে। আমি এতিয়া চাহৰ জুতি ল'বলৈ আহিছোঁ। এয়া লগতে আছে হাই ছেকেণ্ডেৰী হাই আমি এতিয়া চাহৰ জুতি ল'বলৈ আহিছোঁ। লগতে পুৰি আনিবলৈ গৈছে, হয় নাই? এয়া আমাৰ পুৰি লৈ আহিছে। আমি এতিয়া চাহটো খাই লওঁ, ইমান কামৰ ব্যস্ততাৰ মাজত কাম চাহ কৰিছে। মাতি দিয়া আকৌ চাহ আজি এমভিআই কৰিব বুলি কৈছে, ভয়ে লাগিছে। এতিয়া আমি চাহ খাই হ'লেও পইচা চইচা নিদিয়াকৈ পলাইছোঁ। যাবলৈ দূৰ পাই নেকি? আমাৰ কলেজত সৰস্বতীবিলাক অহাই নাই নেকি? তাত ফটো চেলফি আছে।
ক'ত আজি MVI বহাৰ কথা আছে কি হয় জানো আজি মই ভালকৈ ব্লগ এটা বনাবলৈ পৰা নেকি অঁ ভালকৈ দিছা খালি ষ্টাৰ্ট হৈ আছে মোৰ ভাগৰ ব্লগ পাওঁ খালি কথাবিলাক কি ক'ম দিছা দিছা চাই লয় এইবিলাক পখিলাবিলাকো দেখাই দিয়ে পাগৰ পৰা এইবিলাক পখিলাবোৰ দেখিছে ফুল গছ নাই কিয় কিন্তু আৰু হেৰি নহয় ফুল নথকা সৰস্বতী পূজাতো সুখ শান্তি নাইকিয়া এজন সৰস্বতী পূজাতে খুব শান্তি নাই দেখিছানে বয়ফ্ৰেণ্ডটোক ইমান ডিষ্টাৰ্ব দিছে একদম এগৰাকী এয়া আমাৰ মৃত্যুঞ্জয় দা এইফালে চাই দিয়া হেণ্ডচাম বয় নমস্কাৰ অঁ নমস্কাৰ আজিকালি চেঞ্জ হ'ল এতিয়া আজি চব আমাৰ একদম মিষ্টাৰ চবুদয়ান নাই আজি বকুলদা অঁ ৰ'ব দেই এক ছেকেণ্ড যে মোক কৈছিলোঁ যে ছোৱালীজনী এতিয়া একদম সাজি কাচি চা এইফালে চা খাই গৈ দিয়া আকৌ এয়া পাছত একদম খাব সময়ত লগ পাওঁ আৰু তাই ছাৰে আমাকে বিচাৰি এই ইয়াৰ পৰা দৌৰি চকী দুখন লৈ আছোঁ ৰ'বা দেই এই ইয়াতে চাই হাঁহ লৈ হাঁহ ঐ চানি অঁ উঠি দে হাই এতিয়া আমাৰ কেমেৰামেন আজি ভাড়ালৈ আনিছোঁ দেই এইটো দেখিছে আহোঁতে মোৰ লগতে আহিলে আৰু চব চাইড পাই একদম কৈছে নহয় অঁ ৰিজনটো বেলেগ মানে এতিয়াহে গম পাইছোঁ লগৰ ছোৱালী পালি এইফালে এপাক চাই দিয়া কেলে মই ধৰিব পৰা নাই কোন আছিলে অ'কে অঁ সৰস্বতী লগত নি ফুৰিবলৈ বকুল হাই কৰি দে আকৌ এবাৰ আমি খাই লৈছো মানে আগলে নাপাম আমি সেফটিকে থৈ দিছোঁ হাই কৰি দিয়া হাই হাই এবাৰ প্ৰেচিডেণ্ট হয় কলেজৰ ৰাতিকে ইউটিউবত দেখিবলৈ পাব বাজনীক আমাৰ ইয়াত ডিচিপ্লিন পাৰ্টি এইটো মগা আনিছে দেই ভিডিঅ'তে কাষ্টমাৰ আহি আছে অঁ ইয়াৰ পিছত খাই ল'ব লাগিব কৰি দিছোঁ ভ্লগিঙৰ কাৰণে দেই ভ্লগিঙৰ কাৰণে এইবিলাক ডিষ্ট্ৰিবিউট পাৰ্টি দেই ফটো নহয় ভিডিঅ'
এয়া আমাৰ ৰিচেপশ্যনৰ শেষত ঘৰলৈ নিয়া পাল পৰিছে হাই গাইজ খৰচবিলাক শেষ হ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ সকলোবিলাক ল'ৰা ছোৱালী গ'ল আৰু মানে ফটো চটো মাৰি আছে